Hello everyone, মই এটা ইন্ট্রো ভিডিও বনাইছো মানে যেহেতু আপোনালোকে গম পাইছে এই পেজটোত আমি ব্লগ এবিলাক শেয়ার কৰিম কিন্তু মই নিজে উলাই কথাই পাতিব নোৱাৰো হে কাৰণে আজি ঘৰত কোনো নাই বাবু কানিব গৈছে তেও মই ভাবিলো মই ইন্ট্রো ভিডিও এটা শুট কৰো চাও মই পাৰুনে নোৱাৰো কেমেৰা আগত আহি কথা পাতিবলে এনেইটো ধৰক ভিডিওত মই সাউন্ড দিও বা ভিডিও বনাও কিন্তু মই ফেস ক্যাম কৰিবলে অকমান মোৰ অসুবিধা হয় কিন্তু এতিয়া চেষ্টা কৰি আছো আৰু যেহেতু আপোনালোকে সবে জানে যে মই মাস্টাৰ চেফ অডিশন দিবলে গৈছিলো সবে মোক খুদি আছে যে তাৰ ৰিজাল্টটো কি হল তাত হেখিনি কথাও মই কবলে মই নিজেটো আহিব লাগিব হে কাৰণে মই অকমান চেষ্টা কৰি আছো আৰু এই পেজটোতে আপোনালোকে সব ইনফৰমেশন পাব আগলে মই হুনকালে দিবলে চেষ্টা কৰিম আৰু আজি ব্লগটো আৰম্ভ কৰো বলক আজি ব্লগটো আৰম্ভণি হৈছে জলকীয়াৰ পৰাই ভুট জলকীয়াখিনি মানে অকমান ৰদাই দুদিনমান ৰদালো এতিয়া আজি কাটি লও অকমান নহলে বেছি দিন হলে নহয় বস্তুটো বেয়া হৈ যাব আৰু ভুট জলকীয়া যিহে দাম আজি মানে ব্লগটো অকমান ভাল লাগিছে মনটো কাৰণ আজি বস্তু আহিছে প্ৰমোশনৰ কাৰণে এইটো বহুত কোৱান্টিটিত লাষ্টত দেখিব কি আহিছে ইছৰাম এবিলাক কি কৰিলা তুমি বাবু সাইকেলখন চোৱা কেনেকে পেলাই থৈ গুছি গল তাৰ কাম হৈ গলে সাইকেলত চাবা এই গুটে টাৰ বান্ধি থৈছে হি মডিফাই মানে ইমান লেতেৰা মডিফাই কৰিছে আৰু এতিয়া গৈছে ইয়া আচাৰ লৈ গৈছে আজি বেছি নাই 6টা মান আছে কুৰিয়াৰ সাৰ্ভিসত দি দিব তেওঁলোকে জেগা আৰু এটা বস্তু দেখো এটো এলজি ৰিমোট 2500 টকা মান লয় নেকি অনলাইন 1000 মানতে পোৱা যায় এটো থলে ঠিক আছে আৰু এটা এতিয়া খাম মই এটো ভাঙি মিলি হেক কৰিলে এতিয়া মই আনিব যাও এটো 250 টকা লয় বজাৰ এতিয়া এটো লৈ আহংগে এলজি টো নালাগে এটো এতিয়া মানে এটো নকওঁ এটো নিকিনো এটো কিনি লাভ নাই ন আৰু তোমাৰ এই ষ্টাইলটো এৰিবাচোন এইবিলাক আধা চুলি এইবিলাক দাড়ি বগাই কলা মানুহে তোমাক ইনষ্টাগ্ৰামত বুঢ়া বুলি কৈছে বুঢ়া নহয় দেখাই হৈছো তুমি কলে নহব না কৈছে মই খুৱাই হেনো তেওঁ বুঢ়া বনাই দিছে এয়া চব নিজৰ ষ্টাইলত থৈছে ফৰেনৰ মানুহবিলাক চাইছে ইহঁতক কপি কৰিছে কিন্তু এনেকে গাৰ ৰংটো হ'ব লাগিব না গ্ৰে বিয়েৰ্ড বুলি কনো বিয়েৰ্ড যাও বাটা ইমান ফালতু লৈ গেলে হৈছা তুমি বেয়া মাত কৰবা শিকিছা তুমি তোমাক মই মানা কৰিছো না বেয়া কথা কবলে কৰবা শিকিছা বেয়া কথা পিটন দিম এতিয়া দেউতাকৰ মানে বাইকৰ শব্দটো শুনিলে সি গম পাই যায় ভিতৰৰ পৰা দৌৰি আহিছে আৰু কৈছে মানে দেউতাকৰ লগত ৰেচ লগাব মানে ইমান বদমাছ হৈছে নহয় আৰু বস্তু আহি পাই গ'ল আমাৰ বস্তুখিনি বহুতখিনি বস্তু আছে ইয়াত কমসে কম আপুনি ভাবি লওক 50,000 টকা মানৰ বস্তু আছে যদি আপোনালোকে জানিব বিচাৰে ইয়াত কি বস্তু পঠাইছে আমালে তেন্তে এবাৰ কমেন্ট কৰি দিব আমি নেক্সট ভিডিঅ'ত গোটেইখিনি বস্তু আপোনালোকক দেখাম